পুনৰটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি আমি গৈছোঁ হৰিনাম এটা শ্বুটিঙলৈ, গৌৰীশংকৰ দাসৰ কণ্ঠত, হৰণ ফিল্মছৰ প্ৰেজেঞ্চত। ইয়াৰ ৰূপৰাজা গৈ আছে। ইমান আমি ওলাইছোঁ, আমি ক'ত কেনেকৈ কি শ্বুটিং কৰিম সবিশেষ এই ভিডিঅ'টো গম পাব। আৰু ভিডিঅ'টো অলপ স্কিপ নকৰিব, চাই থাকক। আছে মোক কেলে ফুলাই আহিছা হা এটা হাঁহিছা কেলে কেমেৰা হাঁহি দিছে আৰু কি মোক হাঁহি আহিছা হাতখনে ক্ৰীম লগাইছা অলাই ক্ৰীম লগাইছা অলাই ক্ৰীম 4 লেনৰ কাম চলি আছে আৰু তেল ডিপু পাই গ'লোহি। তো আমি এতিয়া তেল ডিপুত তেলটো ভৰাই লওঁ ধুনীয়াকৈ। তেল ডিপুৰ পৰা ফাইনেলি আমি ওলাই এতিয়া আমি দিখৌ ব্ৰাইট উঠিবলৈ লৈছোঁ। পানী খাইছে বিধান নাযায় নি নাযায় নি ভিডিঅ' বনালে মানুহবিলাক লাজ কেলে কয় ব্লগ ব্লগে আৰু স্কুটি যায় নেকি একে ৰেডি হৈ আহিব নেকি? চাউণ্ডটো লাগিব ন? অঁ চাউণ্ড লাগিব মই গৈ আছোঁ আৰু যাব লাহে দিয়ে। এওঁলোক আহিলেই, মই বোলো মোক ফোনটো নকৰাকৈ মই ফোন মাৰি আছোঁ, ঘপকৈ মই গৈ আছোঁ। বাই 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 বাই। তো বেদান্ত লাহে দিয়ে যাব। আমি ওলাই গৈশংকৰ ফোন কৰিয়ে আছে। গৈশংকৰ আমাৰ ডাঙৰ হয়, গৈদাই ফোন কৰি আছে বাৰম্বাৰ আৰু শ্বুটিং কৰা হৈ আছে। গানটো ৰিলিজ দিব পৰা নাই আপোনালোকৰ মাজলৈ, কিন্তু আজি ভাবিছোঁ মনতে আজি শংকৰদেৱৰ তিথি বুলি আপোনালোকৰ মাজলৈ আমি গানটো আগবঢ়াই দিম। তো চাই থাকক ভিডিঅ'টো। তো এতিয়া আমি আমাৰ ছিংগাৰ মৰমৰ গৰিদাক আমি এতিয়া গাড়ীত উঠাই ল'লোঁ, তেওঁ আগৰ চিটত বহাই ল'লোঁ। সকলোৱে জানে টেটু দিছে, টেটুটো দেখাই দে টেটু দেখিছে নাই ইছ এইবিলাকত টানে। दादा क्या हो तुम? आज हम कहते तू क्या है बे? खाओ माँ का सब। আমি গৰিদাই যাব দাড়ি কাটিবলৈ চেলুনত। মানুহটো অঁ ৰেডি হৈ গ'ল। গাড়ীৰ পৰা নামি ল'লোঁ। তো এতিয়া আমি ফুচকাটো খাই লওঁ থোৰা থোৰা। ফুচকা খাবি নাই? ফাৰ্ষ্ট কাষ্টমাৰ মানে আজি আপোনাৰ মাই লাকি দি দিয়ক। লাকি হা হা লাকি নম্বৰ 1 এতিয়া মোৰ বজাৰ ভাল হ'ব, বজাৰ ভাল হ'ব। গম পাওঁ। অঁ আপুনি আহি যাব, বৰ ধুনীয়া ফুচকা বনাই দিওঁ। খোৱা নাই, এতিয়া খালেহে গম পাম। অঁ তেনেকুৱা এতিয়া আমাক স্পেচিয়েল কিবা ফুচকা আছে নেকি তেওঁ বনাই খুৱাব। চাহ দি ল'ব প্ৰথম। গৌৰীসাগৰ তিনিআলিত বইন চপত মই গম পালে নাই, ফুচকাত আহে মানুহ খাবলৈ, ভাল পোৱাৰ কাৰণে আহে। চানো বিকো, আলু বাদাম, ভেলপুৰি, আলু চাট। 10 টকাত ফুচকা কেইটা দিয়ে? 6টা দিওঁ। 6টা দিয়ে। আপুনি যদি মোৰ ভিডিঅ' চাই আহিছোঁ বুলি কয় আপুনি 7টা ফুচকা দিব লাগিব। তো মোৰ তো গৈছেকৰ পৰা যিমানখিনি মানে দাদাহঁতে ফুচকা খাবলৈ আহে, যদি মোৰ ভিডিঅ' চাই আহে দাদাই 7টা ফুচকা দিব। এইটো দাদাই কিবা এটা দিছে। থেংক ইউ দাদা, খাই ভাল লাগিলে। যাব দেই। लेकिन ये साला कर क्या रहा है यहाँ पे? চেলো বুলি কওঁ। चलो এতিয়া আমি এটা জেগালৈ গৈ আছোঁ। মোৰ ধুতিখন থাকি আহিলে, ধুতি পিন্ধিবলৈ গৈ আছোঁ। গৈদা কিবা কিবি আজি আপডেট। আজি আমি সিদিনা শেষ হ'ব বুলি ভাবিছিলোঁ, কিন্তু নহ'লে। এতিয়া আমি নামঘৰত আহিছোঁ। আজি শেষ হ'ব আৰু আজি আমাৰ এডিটিং কমপ্লিট হ'ব। আজি কমপ্লিট হ'ব। আজি ৰাতি 12টা বজাত হ'লেও গানটো ৰিলিজ হ'বই মানে, যিহেতু আজি শংকৰদেৱৰ তিথি। এতিয়া ৰাতি 10টা 10:30লৈকে এডিটিঙত গৈ আছোঁ দুটা, তথাপি গানটো উলিয়াব পৰা নাই আপোনালোকৰ মাজত। ৰাতি দুখ প্ৰকাশ কৰিছোঁ। এয়া কাম চলি আছে বাৰু বৰ্তমান ৰেডিঙৰ কাম। ৰাতি 10টা 11টালৈকে বহি আছে আমাৰ ছাৰ। চেষ্টা কৰি আছোঁ। আজি 8টা বজাত দিয়াৰ কথা আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ আজি নোৱাৰিলোঁ। আমাৰ কিছুমান টেকনিকেল কালিলৈ পাব। আমি আজি ৰাতি ৰেডি কৰি দিম। কাইলৈ ৰাতিপুৱা শুই উঠিয়ে আপোনালোকে এটা ভক্তিমূলক গীত শুনিব পাব, নামৰ মহিমা। ধন্যবাদ। চাই থাকক সম্পূৰ্ণ দেই।